এতিয়া আমি ছট পূজালৈ যাবলৈ লৈছোঁ আৰু তাত গৈ কি দেখোঁ মেলো আপোনালোকক অকণমান দেখুৱাই যাম। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। বলকচোন এতিয়া যাওঁ আমি এতিয়া ছট পূজা চাবলৈ আহিছোঁ। ৰাতিপুৱাই 4টামান বাজিছে। আমি যেতিয়া পূজা চাবলৈ গৈছিলোঁ গেলাবিলৰ নৈ কিনাৰতে পাতিছে, প্ৰতি বছৰে তাতে পাতে পূজা। আমি প্ৰতিবাৰেই চাবলৈ যাওঁ। সেইদৰে এইবাৰো তেনেকৈ আমি ৰাতিপুৱাই শুই উঠি এয়া পূজা চাবলৈ গৈছোঁ। এয়া ছট পূজা মূৰ্তি আনিছে, ইয়াত পূজা কৰি আছে। তাত সকলোৱে গৈ চাকি ধূপ জ্বলাই আছে। মই আঁতৰৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ, আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ পূজা ভাগ। তেওঁলোকে এইবোৰ তেওঁলোকৰ নিয়ম কৰি আছে। সূৰ্যটো নোলোৱালৈকে পানীত ৰৈ পেলাই তেওঁলোকে ধ্যান কৰি আছে। সূৰ্যটো ওলোৱাৰ পাছতে তেওঁলোকৰ পূজা কৰা হৈ যায়। তাৰপিছতে সেয়া কৰি তেওঁলোকে আকৌ ঘৰলৈ গৈ আছে। মই অকণমান মূৰ্তিভাগ অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এইভাগ মূৰ্তি কি ধুনীয়াকৈ বনাইছে আৰু সজাই তুলিছে ধুনীয়াকৈ, দেখিবলৈ খুব ধুনীয়া লাগিছে। এয়া তেওঁলোকে পূজা কৰি আছে আৰু সূৰ্যটো ওলোৱাৰ লগে লগে তেওঁলোকৰ পূজা কৰা শেষ হৈ যায়। পূজা কৰি তেওঁলোকে যিখিনি বস্তু লগত লৈ আনে সেইখিনি আগবঢ়াই আকৌ লৈ যায়গৈ। ছট পূজা চাবলৈ ভণ্টি ভাইটিহঁতো আহিছিলে, সিহঁতকো লগ পালোঁ ইয়াতে। পূজা চাই এতিয়া ঘৰলৈ উভতি আহিবলৈ লৈছোঁ। ভাল লাগিলে ছট পূজালৈ আহি আৰু বহুত ভাল লাগিলে আৰু ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। এতিয়া ৰাতিপুৱা 6টামান বাজিছে। ৰাতিপুৱা আজি সোনকালে উঠিয়ে গৈছিলোঁ। এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।